ভৰসা মা দেউতাক কৰক, পৃথিৱীখনক নহয়। কিয়নো পৃথিৱীখনে প্ৰতাৰণা কৰিলেও মা দেউতাই কেতিয়াও প্ৰতাৰণা নকৰে। তুমি যদি মাটিত পৰি যোৱা, উঠাবলৈ কোনো নাহে। কিন্তু তুমি যদি উন্নতি কৰা, তেন্তে তোমাক পেলাবলৈ সকলো আহিব। সম্পৰ্ক দুজন মানুহৰ ইচ্ছাত তৈয়াৰ হলেও ভঙাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি লবলৈ বাধ্য হয়। অকল বেয়া কাম কৰিলেই যে আপুনি জীৱনত দুখ আৰু কষ্ট পাব সেইটো নহয়। কেতিয়াবা কেতিয়াবা হিচাপতকৈ বেছি ভাল হলেও জীৱনত দুখ আৰু কষ্ট পোৱা যায়। পৃথিৱীত থকা মানুহবোৰে টকা গণনা কৰি থাকে, আজি কিমান পালো আৰু কাইলৈ কিমান পাম। কিন্তু ওপৰত বহি থকা জনে হাঁহে আৰু আয়ুস হিচাপ কৰে যে কালি কিমান আছিল আৰু আজি কিমান কমিল। স্বাৰ্থ নাথাকিলে মানুহে কোৱাই নহয়, চোৱাও বন্ধ কৰি দিয়ে। সেয়ে আশা নিজৰ ওপৰত ৰাখক, আনৰ ওপৰত নহয়। অপ্ৰিয় যদিও সত্য, মানুহে দায়িত্ব পাহৰি গলেও অধিকাৰ কিন্তু ঠিকেই মনত ৰাখে। আশা হল এনেকুৱা এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিব শিকায়, নহলে জীয়াই থাকিবলৈ বাধ্য কৰায়। কেৱল এলাৰ্জি হলেই মানুহৰ খজুৱতি নহয়, আপুনি ভালে থাকিলে বা সুখত থাকিলেও বহু মানুহৰ গা খজুৱায়। যিবোৰ মানুহ কিশোৰ অৱস্থাত সাধু ব্ৰহ্মচাৰী হৈ থাকে, সেইবোৰ মানুহৰেই বুঢ়া বয়সত লম্পট আৰু অসংযমী হোৱাৰ সম্ভাৱনা বেছি থাকে। যদি সিংহৰ লগত থাকে, তেন্তে সি আপোনাক জীৱন যুদ্ধত সাহসেৰে যুঁজিবলৈ শিকাব, আৰু যদি গাধৰ লগত থাকে, তেন্তে যিকোনো পৰিস্থিতিত আপোনাক তলমূৰ কৰি জীয়াই থাকিবলৈ শিকাব। কেতিয়াবা কেতিয়াবা আপোন সকলোৱে আপোনালোকক এনেকুৱা হাঁহিৰ পাত্ৰ বনাই দিব যে তেওঁলোকক আপোন কোৱাৰ যোগ্য হৈ নাথাকে। সময়ে কৈ গল শুনিলো, পৰিস্থিতিয়ে বুজাই গল বুজিলো। এতিয়া আৰু শুনিবলৈ বুজিবলৈ একো বাকী নাই, কাৰণ জীৱনে শিকাই গল নিজতকৈ আপোন কোনো নাই। এজন নাৰীয়ে এজন পুৰুষৰ লগত তেতিয়াহে সুখী হ'ব পাৰে যেতিয়া কিছুমান কথা নোকোৱাকৈয়ে মনৰ অনুভৱবোৰ বুজিব পাৰে। ডাঙৰ হ'বলৈ নহয়, মানুহ হ'বলৈ চেষ্টা কৰা। কথা হজম কৰিবলৈ শিকা, এইটো এটা ডাঙৰ গুণ। তোমাক জীৱনত জিকোতে সহায় কৰিব। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়।